Hi guys, welcome back to my vokcal blog. Hi guys, আজি আমি অলপ ওলাইছো বিশ্বনাথ ঘাট ফালে ফুলিবৰে। আমাৰ ভাইটি দলে নতুন গাড়ী এটা লৈছে, তাকে অলপ বিশ্বনাথ ঘাটত মানে মন্দিৰত চাকি তাকি দি আহিব আৰু তাকে গৈ আছো দুইজনে। স্টাইল না চাই क्या यार, নতুন নতুন গাড়ি পাইছি তো পুরা দাবাইছি একদম। আমি আহি পাই গৈছো এতিয়া বৰ্তমান চুটিয়া পঞ্চি গলো। ভক্সেলে আগফালে ক'ত ট্ৰেনালি মাজত ট্ৰেক্টৰখন ৰখাই থৈ দিছে। এইখিনিতে ওচৰতে এটা হেৰি আছে, তাতে বাইককেইটা দানাগিলা খুৱাই লওঁ। বাইককেইটা দানাকেইটা নোখোৱালেতো নহ'ব, দুটা বাইকতো দানা অলপ খুৱাই লওঁ আৰু। ৰেষ্টুৰেণ্টত নোসোমাওঁ আৰু এই ফুটপাথৰ হোটেলতে সোমাই দিম, বাইককেইটাক অলপ দানা খুৱাই দিম। ৰখিব, ইয়াতে দানা অলপ খুৱাই দিম। ফাইনেলি আমি আহি পাই গ'লো বিশ্বনাথ ঘাট। আহি সোমাই গ'লো বিশ্বনাথ ঘাটৰ মন্দিৰত। আমি অলপ চাহ বিচাৰি আহিছোঁ বাইককেইটা ৰাখিবলৈ। অলপ ৰ'দ দি আছেতো, চাহত থৈ দিওঁ। এয়া বিশ্বনাথ ঘাট মন্দিৰৰ নদী কিনাৰৰ দৃশ্য। কিছুমান দোকান আছে। এয়া নদীটো ব্ৰহ্মপুত্ৰৰ ওচৰতে আছে। সিপাৰে নগ'লো, সিপাৰে গ'লে কাৰণ নাও পাৰ হ'ব লাগিব। আজি টাইমটো অলপ নিমিলে, মানে সোনকালে যাব লগা হ'ব কাৰণে নদী সিপাৰে নগ'লো। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইবটো মাৰি দিব।